জীৱনৰ সোঁত কেতিয়াও একে নাথাকে। যেনেকৈ এখন নদীয়ে নিজৰ পথ সলনি কৰে, ঠিক তেনেকৈ সময়েও প্ৰতিটো পলত এক নতুন ৰূপ লৈ আহে। যিয়ে এই পৰিৱৰ্তনক বুজি পায়, তেওঁহে জীৱনৰ প্ৰকৃত অৰ্থ ধৰিব পাৰে। যিজন ব্যক্তিয়ে সময়ৰ সৈতে নিজকে সলনি নকৰে, তেওঁ লাহে লাহে পিছ পৰি যায়। কিয়নো পৃথিৱীৰ একমাত্ৰ সত্য হ'ল পৰিৱৰ্তন। আপুনি হয়তো দেখিছে যে প্ৰকৃতিয়ে আমাক প্ৰতিদিনে এইটোৱেই শিকায়। ৰাতিপুৱা হয়, তাৰপাছত দুপৰীয়া, তাৰপাছত আবেলি আৰু তাৰপিছত ৰাতি। ঋতু সলনি হয়, গৰম, বৰষুণ, ঠাণ্ডা। গছেও নিজৰ পাত সৰুৱায় আৰু তাৰপিছত নতুন পাত গজে। যদি প্ৰকৃতিয়ে স্থিৰ নহয়, তেন্তে আমি কেনেকৈ স্থিৰ হৈ থাকিব পাৰোঁ? যদি আমি নিজক একেটা চিন্তা, একেটা অভ্যাস আৰু একেটা ভয়তে আবদ্ধ কৰি ৰাখোঁ, তেন্তে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম। সময়ৰ সৈতে সলনি হোৱাটো নিজৰ মূল্যবোধ বিসৰ্জন দিয়াটো নহয়। ইয়াৰ অৰ্থ হ'ল নিজৰ ভিতৰত নতুন বুজাবুজি, নতুন চিন্তা আৰু নতুন পদ্ধতি গ্ৰহণ কৰা। এইটো বুজি পোৱা যে কালি যিটো শুদ্ধ আছিল, আজি সেইটো শুদ্ধ হোৱাটো প্ৰয়োজনীয় নহয়। পৃথিৱীখন প্ৰতিদিনে আগবাঢ়িছে, নতুন প্ৰযুক্তি আহিছে, নতুন ধাৰণাৰ জন্ম হৈছে। আৰু যদি আমি সেই পুৰণি পথতে চলি থাকোঁ, তেন্তে আমি নিজক সীমাবদ্ধ কৰি পেলাম। বহু মানুহে পৰিৱৰ্তনলৈ ভয় কৰে। তেওঁলোকে ভাবে যে যদি তেওঁলোক সলনি হয়, তেন্তে তেওঁলোকে নিজকে হেৰুৱাই পেলাব।